বহু সময় বহু কথা মই মনে মনে থাকো মনে মনে থকাৰ কাৰণটো এটাই সকলোকে মই এক্সপ্লেনেশন দিব যদি যাও সকলোকে যদি মই সকলোবোৰ কথা খুলি ভাঙি কবলৈ যাও মোৰ জীৱনটো তাতে শেষ হৈ যাব কাৰণ মানুহক যিমান কলেও নুবুজে হেতুহে বুজে যেটো তেওঁৰ মনে বুজিব বিচাৰে নহয়নে গতিকে কোনে মোৰ কথা কি ভাবিছে বা কোনে মোক লৈ কি চিন্তা কৰে হেতু বৰ এটা গুৰুত্ব দি থকা ছোৱালী মই নহয় কিন্তু কেতিয়াবা কিছুমান কথা অকনমান লাগি যায় কিছু ক্ষেত্ৰত গতিকে সেই কথাখিনি মই ককে আনৰ কথা এটা আলোচনা কৰি পেলাই বা আনৰ কিছুমান কথা আলোচনা কৰি ভিডিঅ কেতিয়াবা প্ৰস্তুত কৰে হেতু মই সকলো ক্ষেত্ৰতে কোৱা নাই কেতিয়াবা কিছুমান মানে পজিটিভ কিছুমান কথাক লৈ বনাই গতিকে হেতু কথা মই কোৱা নাই আৰু কেতিয়াবা কি হয় কোনোবাই কৈছে কাৰণে ধৰক মোৰ কথা এটা কোনোবাই আপোনাক ধৰক কলে বা কৰবাত এটা কমেন্ট কৰিলে হেতু খুব ভাল বেলেগত গৈ পেলাই মানে যা এটা কমেন্ট কৰাটো বিৰাট ভাল কিন্তু সেই কমেন্টটোৱে যে কাৰোবাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে হেতু হয়তো আমি বহুতে ভাবি নেছাও আৰু সেই কথাটোক লৈ পেলাইও বহুতে সেই টপিকটো ব্যৱহাৰ কৰিও ভিডিঅ বনাই দিয়ে মানে